আজি শাওণ মাহৰ শেষৰটো সোমবাৰ আৰু সেইবাবে মানুহজনে আৰু মই দুয়ো মিলি মন্দিৰলৈ আহিছোঁ। ল'ৰাহঁতে বাৰু স্কুল গৈছে। আৰু কথাটো কি জানে, এই মন্দিৰটোলৈ মই আজি মানে প্ৰথম আহিছোঁ, কাৰণ আগতে এদিনো অহা নাই। মানুহজনে বাৰু আহিছে, কিন্তু মোৰ বাবে আজি ফাৰ্ষ্ট হ'ব। বহুদিন লং ভিডিঅ' দিবলৈ মানে প্ৰস্তুত কৰিবই পৰা নাছিলোঁ আচলতে, সেইটোৱে। আৰু আজি যিহেতুকে মন্দিৰ গৈলোঁ, তাৰ বাবে আপোনালোকক আগবঢ়ালোঁ এই লং ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু যিসকলে নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব, লগতে ভিডিঅ'টি সম্পূৰ্ণ চাব কিন্তু। আৰু এই মন্দিৰটো কোনখিনিত জানে, আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ হ'ব। আৰু এইটো দেখিছেনে, হয় সেইটো মন্দিৰ চাগে মোৰ ভ্লগত দেখা পাই থাকে আপোনালোকে, যদি লং ভিডিঅ' হওক শ্বৰ্ট হওক মই দিয়া যায়, কাৰণ আমি এইফালে যিহেতুকে ৰঙিয়ালৈ ওলাওঁ আমাৰ ঘৰৰ পৰা আহিলে। তেনেকৈ সেইটো দুৰ্গা মন্দিৰ। আৰু আজি এইটো ৰাস্তাটো প্ৰথমে মই সোমাইছোঁ, আগতে এনেকৈ সোমোৱা নাছিলোঁ বাৰু। আৰু মোৰ নতুন ঠাইখিনি বাৰু, আৰু কিন্তু ভাল লাগিছে, ধুনীয়া লাগিছে। মন্দিৰটো পালোঁৱে আমি। প্ৰথমে গাড়ীখনৰ পৰা নামিলোঁ ৰ'ব, নামি এতিয়া ভিতৰলৈ সোমাইছোঁ আৰু খুব ধুনীয়া পৰিৱেশটো এয়া দেখিছেনে, চাৰিওফালে গছ। আৰু এনেকুৱা মানে আজি ৰ'দো নাই অৱশ্যে, বতৰটো তেনেকুৱা ৰ'দ নাই বেছি, বতাহ দিছে, বেছি গৰম নাই। আৰু সেইকাৰণে বতাহটো পূৰা দিছে। আৰু প্ৰথমতে বাৰু ভৰি দুখন ধুই লওঁ, ভৰি হাত ধুই লৈ কিনে চাকি বন্তি লগাম আৰু। আগতে এদিনে যোৱা নাই ন, সেইবাবে তাৰ বিষয়ে বাৰু ভালকৈ গম নাপাওঁ মন্দিৰটোৰ বিষয়ে। আৰু তেনেকৈ বাৰু মই লাইনতে সোমাইছিলোঁ। আকৌ এইফালে আকৌ যে শিৱলিংগটো আছিলে, মই মানে লক্ষ্য কৰা নাছিলোঁ, তো ভিতৰতে থকা বুলি ভাবিছিলোঁ আৰু সেইকাৰণে লাইনত সোমাইছিলোঁ। আকৌ বাইদেউজনী কৈ দিলে আৰু সেইফালে, আৰু আচলতে এটা ট্ৰাই কৰিছিলোঁ আৰু ভবা নাছিলোঁ ভগৱানে কৰিলে। আৰু এয়া কি জানেনে, মই মানে ব্ৰত যিহেতুকে আপোনালোকে হয়তো মোৰ ভিডিঅ'ত কৈছোঁনে নাই মই পাহৰিলোঁ, অৱশ্যে কৈছোঁ কিজানি। মই যিহেতু সোমবাৰকেইটা এইবাৰৰ এই মাহটোৰ সোমবাৰকেইটা, এই বছৰটো আচলতে এই বছৰটো সোমবাৰ 5টা যিহেতুকে পুৰা মানে ব্ৰততে ৰাখিলোঁ আৰু ভগৱানৰ কৃপাত সেইকাৰণে ভাল লাগিছে আজি সঁচাই। আৰু লাষ্ট বুলি আহিলোঁ মন্দিৰত, আজি যিহেতুকে লাষ্ট সোমবাৰটো, সেইবাবে নহাকৈ থাকিব নোৱাৰিলোঁ, যিহেতুকে ব্ৰতটো মানে 5টা সম্পূৰ্ণ হোৱা যেন লাগিল। আৰু লগতে মনটো অকণমান ভাল লাগিব আৰু, তো সেইবাবে মন্দিৰলৈ আহিলোঁ। আৰু খুব সঁচাকৈ ভালো লাগিলে, সময়খিনিও পাৰ হ'লে আৰু তেনেকৈয়ে ভাল লাগিলে। আৰু কিন্তু আমাক তাতে কৈছিলে ভোগৰ কাৰণে, কিন্তু যিহেতু বাবুহঁতে স্কুলৰ পৰা আহিব সেইকাৰণে ভোগ খোৱা নহ'লে বাৰু। এয়া দেখিছেনে, মন্দিৰটো আমাৰ বহুত পুৰণি হয়, মন্দিৰটো বহুত পুৰণি। ইমান পুৰণি হয় ভাবকচোন, এয়া ব্ৰিটিছৰ আগৰে বুলি ক'ব পাৰি। ইমান ধুনীয়া হৈ আছে আৰু অকণমান সময়ৰ কাৰণে হ'লেও ঘৰৰ কাম বন এৰি এনেকৈ আহি খুব ভাল লাগিলে। আৰু বতৰটো ইমান সুন্দৰ বতৰ আছিল আজিলৈ, কি ক'ম।
লাল চাহ খালোঁ আৰু লাল চাহটো খুব ধুনীয়া হৈছে। লাল চাহটো খুব ধুনীয়াকৈ মানে বনাইছে। চাহটো খাই মানে ইমান ভাল লাগিছে। খালী হ'লেও কথা নাই, এনেইতো লাল চাহ খালী খাব নোৱাৰি, কিন্তু খালী হ'লেও খাব পাৰি। খালী লাল চাহ একাপ মানে খোৱা যেন পোৱাই নাই। ইমান ধুনীয়া বনাইছে চাহখিনি। খাই কিনে অলপ সময় দুয়ো বহিছোঁ ৰ'ব। গাইজ, ভিডিঅ'বিলাক সম্পূৰ্ণ চাবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব পুনৰবাৰ কৈছোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু ভাল লাগিব ভিডিঅ'বিলাক দিব তেনেকৈ। ৰাইজ, এয়া দেখিছেনে মানুহজনে আমাৰ কেমেৰা কৰিছে। হালি জালি ঐ কেমেৰা ঘূৰাইছে মোৰে মানুহজনে, হালি জালি নচাই আছে মোৰ মোবাইলটো যে। ৰাইজ ধেমালি দে, ৰাইজ বেয়া নাপাব, অকণমান ধেমালি কৰিলোঁ। ৰাইজ, এইফালে খানা বনাইছে, বহুত মানুহ হয়, আৰু তেওঁলোকে কোৱা মতে 2000 মানুহ হয় ইয়াত। আৰু এইফালে চৌকাখন দেখাইছোঁ, চৌকাত 3টা চৌকাতে পূৰা বনাই আছে। 2000ৰ ওপৰ হৈছে, বহুত মানুহ হয় বুলি কৈছে। আৰু দাইল ভাত সকলোখিনি আধা আধি হৈছেই, চব্জিখন হ'বলৈ আছে। 3টা চৌকাতে বনাইছে। মানুহ বেছি হয় বাবে তেনেকৈ বনাবলগীয়া হয় বুলি কৈছে তেওঁলোকে। আৰু মানুহ মানে গধূলিলৈকে আকৌ থাকিব আয়োজন, গধূলিলৈকে থাকিব। এয়া চৌকাত 3টাতে বহাইছে, দেখিছেনে? এয়া বনাই আছে কিবা, আকৌ চব্জিখন বনাই আছে, আকৌ ডাবল ডাবল বনাব, যিহেতুকে মানুহ বহুত বেছি হ'ব। আৰু আচলতে কি ক'ম বাৰু, ছোৱালী অৱস্থাত থাকোঁতে আমাৰ হাজোৰ, আপোনালোকে চাগে শুনিছে, হৰগুৰি মন্দিৰ, আমি ছোৱালী অৱস্থাত বাৰু তালৈকে গৈছিলোঁ। আৰু মনত পৰে শাওণৰ মাহত, যিহেতু ছোৱালী অৱস্থাৰ পৰা এনেকৈ গৈ থাকোঁ, তো হৰগুৰি মন্দিৰটোৰ কথা মনত পৰি যায়। আপোনাক কেতিয়াবা গ'লে, মাহঁতৰ ঘৰলৈ গ'লে আপোনাক হৰগুৰি মন্দিৰৰ গোটেই মানে আপোনাক এটা ভিডিঅ' বনাই বাৰু দি দিম মই। এইফালে আকৌ গধূলিলৈকে এইবিলাক দিছেনে, বুট জিকাইছে ইয়াত। এইটো ডাঙৰ দেখিছেনে, ষষ্ঠত জিকাইছে বুট। আৰু গধূলিলৈকে ডাঙৰ কৰি আকৌ আয়োজনটো হ'ব। এতিয়া দিনতে বাৰু খানাটো হ'লেই, দিনতে ঠগি পাতিছে, আৰু এতিয়া আকৌ গধূলিলৈকে হ'ব। আপোনালোক চাগে দেখিছেনে, ইমান ধুনীয়া বতাহ দি আছে। বতাহৰ কথা নকৈ নোৱাৰোঁ থাকিব, ইমান ধুনীয়া মানে বতাহ জাক দি আছিলে, বহুত ভাল লাগিছে। আহিব মনে যোৱা নাছিলে তাৰ পৰা। গাইজ, ভিডিঅ'টি আহিছে সম্পূৰ্ণ মই ভইচ অভাৰ দিবলগীয়া কাৰণটো কি জানে, যিহেতুকে তাত মানে গান বাজনাবিলাক চলি আছে, তো সেইবাবে কপিৰাইটটো লাগিব। তাৰ বাবে গোটেইখিনি মই ভইচ অভাৰ দিবলগীয়া হৈছে। তো আপোনালোকে ভইচ অভাৰ, ময়ো বেছি মানে এইবিলাক ভইচ অভাৰ দি থাকিব ইমান এটা পচন্দ নহয়। উপায় নাই, যিহেতুকে ভইচ অভাৰটো দিবলগীয়া হৈছে। সেইবিলাক যিহেতু মাইকত গান বাজনাবিলাক চলি আছিল, মই কৈছোঁ যিহেতুকে। এতিয়া আমি আকৌ গৈ চকৰ দোকানতে সোমাই লওঁ, ঠাণ্ডা কিবা কিবি পাব, স্কুলৰ পৰা আহিব যিহেতুকে, তাৰ বাবে লৈ লৈছোঁ। এয়া ঠাণ্ডা কিবা কিবি আছে নেকি চাইছোঁ, আইচক্ৰীম এনেকৈ কিবা কিবি ল'লোঁ অকণমান। আৰু মানুহজনে চাব গৈছে, দেখিছেনে, এইটো বোলে খাই বহুত ভাল পায় তেওঁ, সেইটো ল'ব আজি। খুব ভাল পায় মানুহজনে খাই। আকৌ বেছি মানে মিঠা পচন্দ নকৰে মানুহটোৱে, মই আকৌ মিঠা বস্তু অকণমান ভাল পাওঁ। মই কৈছিলোঁ মিঠাই লওঁ, এতিয়া আকৌ মিঠাই আকৌ নল'লে, এয়াই ল'লে দেখিছেনে। গৈ পিনে আকৌ ভাতো বনাব লাগিব বাবুহঁতৰ বাবে, তাৰ বাবে আকৌ এয়া চব্জি অকণমান লৈছোঁ। আজিৰ ভিডিঅ'টো চাই কেনে বোলে ৰাইজ জনাব, আৰু লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।